নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আছিলে আমাৰ দিনত বৰসবাহ আৰু ৰাতিৰ ভাগলৈ এভাগ নাট আছে। ৰজা চিত্ৰকেতু উপাখ্যান টিহিৰাৰ মুক্তিলাভ আৰু মই লৈছোঁ তাত বিষ্ণু আৰু মেকআপ ৰুমলৈ গৈ মেকআপ চেকআপ মাৰি কৰি আহি ড্ৰেছ পিন্ধি কৰি আহি মই ঘৰলৈ আহিলোঁ। তো আপোনালোকে দেখিবলৈ পাইছে। তো যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটোৰ বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ড্ৰেছযোৰ কেনেকুৱা লাগিছে, মেকআপটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। মেকআপ বাৰু ধুনীয়াই মাৰিছে। তো চাই থাকক বন্ধু বান্ধৱীসকল, তো চাই থাকক আৰু এতিয়া ওলামগৈ আৰু। তো মই এতিয়া ঘৰতে আছোঁ বাৰু, মেকআপ ৰুমলৈ যাম। তো বন্ধু বান্ধৱীসকল, মেকআপ ৰুমলৈ আহিয়েই দাদা তিনিজনমান আহিছে আমাৰ ভাওনা চাবলৈ। তো দেখিছে আৰু এয়া লুকাইছে কেমেৰা দেখি। তো এয়া ব্ৰহ্মাদেৱ দেখিবলৈ পাইছে আপোনালোকে, সৃষ্টিকৰ্তা। তো বহুত গৰমো উঠিছে, এবাৰ ওলাই আহিলোঁ আৰু দেখাই আছোঁ। আৰু এয়া চাওক মেকআপ ৰুমৰ অৱস্থা। আৰু এয়া আমাৰ তিনিটা মূৰৰ টিকিৰা দেখিবলৈ পাইছে আপোনালোকে। টিকিৰা এবাৰ ফালি আছে, মজা একদম মোচনে বেলেগ দেখিছে আপোনালোকে। আৰু এয়া মই ৰৈ আছোঁ আৰু বহুত দেৰি ৰ'ব লাগে, গৰম উঠি গৈছেগৈ। আৰু চাই থাকক। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো এয়া লাষ্টৰ ওলাইছোঁ দেখিছে। তো ইমানতে আজি মোৰ ব্লগটো সামৰণি মাৰিছোঁ। ধন্যবাদ।